দৰবাৰখনক আৰু অধিক জীপাল কৰি তোলাৰ উদ্দেশ্যেৰে আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস সাউন্ড এণ্ড শ্যাডো, যাৰ উদ্দেশ্যই হৈছে শ্যাডো অৰ্থাৎ ছাঁ বা আঁৰত থকা শিল্পীসকলক এখন উপযুক্ত মঞ্চ দিয়াৰ। অভিনয়, গীত, নৃত্যশিল্পী, আবৃত্তিকাৰ, চিত্ৰনাট্যকাৰ আৰু বিশেষকৈ ভাওনা শিল্পীসকল আৰু লোকসংগীতৰ শিল্পীসকলক সমাজৰ আগলৈ আগবঢ়াই দিয়াটোৱেই আমাৰ মূল উদ্দেশ্য আৰু লক্ষ্য। আৰু আজি তেনে এগৰাকী সংগীত শিল্পীকে আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেখেত হৈছে তেজপুৰৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী শতাব্দী সুনয়না। আহকচোন আমি শতাব্দীৰ কণ্ঠত আমাৰ শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকাদেৱৰ এটি সুন্দৰ গীত আমি উপভোগ কৰোঁ। আশা কৰোঁ আপোনালোকো আমাৰ এই যাত্ৰাত সহযাত্ৰী হ'ব আৰু তাৰ বাবে আমাৰ এই ভিডিঅ' চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক। আহকচোন আমি শতাব্দী সুনয়নাৰ এই গীতটোৰ মাজলৈ যাওঁ। দিগন্ততে